এয়া হৈছে মহামায়া মন্দিৰৰ ভিতৰৰ ভাগ। মহামায়া মন্দিৰ আমি আহিছোঁ। ভিতৰত চোৱা এই গছজোপাত কাপোৰ বান্ধিব লাগে, ভাল। ইয়াতে চাকি জ্বলাব পাৰে। হাই, মন্দিৰৰ ভিতৰৰ ভাগ। हनुमान जी कैसे हो? हेलो, এইটো বগৰীবাৰীত অৱস্থিত মহামায়া মন্দিৰ। আগতে এবাৰ আহিছিলোঁ, কিন্তু আগতে এনেকৈ ব্লগ বনোৱা নহ'ল মানে, তাক এইটো কাৰণে ভাবিলোঁ আৰু এবাৰ আহি যাওঁ, আহি পেলাই এটা ভিডিঅ' বনাওঁ আৰু চাই ধুনীয়াকৈ। তাতে আছে সুন্দৰ এটা হনুমানজীৰ মূৰ্তি, হনুমানজীৰ ষ্টেটু আছে এডোখৰতে, বৰ ধুনীয়া। এইফালেদি ওপৰত যাব পাৰি। ক'ত যাব পাৰি? আগতে আহিছিলোঁ কিন্তু পাহৰি গৈছোঁ। ওপৰত কিবা এটা আছে, ব'লক চাই আহোঁ। উঠিব পাৰিছনে? ORSটো খাই লওঁ, অকণমান জোৰ আহিব তেতিয়া। ORSটো খাই লওঁ, এক নমাই দে উঠি গ'লে। আনাই নামি যা, আনাই ব'ল, খোজকাঢ়ি ব'ল। হাই কৈ দিয়া, এইফালে হাই কৈ দিয়া, হাই হাই। এই ওপৰত উঠিলে মানে অকণমান ভিউজটো মানে মন্দিৰৰ ধুনীয়াকৈ আহে। এইটো মন্দিৰটো দেখিছেনে নাই জানো আপোনালোকে? এইটো এইবিলাকে দেখাই দিছোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি আহি আছোঁ মহামায়া মন্দিৰ। মহামায়া মন্দিৰ স্নানঘাট বুলি কয় বগৰীবাৰীত অৱস্থিত। বগৰীবাৰী আলুপাৰা পাৰ্ট 2। আমি ইয়াত আছোঁ আজি মহামায়া মন্দিৰ। আগতে এবাৰ চাব আহিছিলোঁ, আগতে ভিডিঅ' বনোৱা নাই এনেকৈ। ভাবিলোঁ আকৌ এবাৰ যাওঁ, এটা ধুনীয়াকৈ ব্লগ বনাওঁ, চাওঁ। মাক চাব আহিলোঁ, আশীৰ্বাদ ল'ব আহিলোঁ। এইফালে আমাৰ মহাদেৱ আছে, মহাদেৱৰ আশীষ ল'ব আহিলোঁ, আশীৰ্বাদ ল'ব আহিলোঁ। নাজানো আৰু কি ল'ব আহিলোঁ। তোমালোকে আহিব পাৰিবা, ধুনীয়াকৈ চাব পাৰিবা। ইয়াতে ভাল ধুনীয়া প্লেচ, মাজতে ৰেষ্ট কৰিব পাৰি। ইয়াতে ওখ আছেতো, ওপৰত উঠিব লাগে, আপ আছে। তাৰপিছত উঠি আহি আৰু ভাগৰ লাগি এতিয়া বহিছোঁ। মন্দিৰ হয়। শিৱ বাবাৰ মানে মূৰ্তিটো, প্ৰতিমূৰ্তিটো ইমানেই তলত আছে মানে, কমচে কম 10 ফুট 12 ফুট দেই, 10 ফুট 12 ফুট 10 ফুট 8 ফুট মান হ'ব আৰু। মানে হ'লেওতো তলত আছেতো।
মনত আছে একদম চাবলগীয়া তেওঁলোকে আহিবই লাগে আৰু চাবই লাগে প্ৰসাদ লৈ পলাইছে কিছু কিছুকে লেতে প্ৰসাদ লৈ পলাইছে এয়া আমি পাই গ'লোঁ সেই স্নানঘাট এইফালে প্ৰৱেশ কৰিব এইফালেদি যাব পাৰে ইয়াতে ভিতৰত চাকি তাকি জ্বলাব পাৰে এই ভিতৰত চাকি তাকি জ্বলাব পাৰে আৰু ইয়াত চাবলগীয়া বস্তু বহুত আছে বহুত কিবা কিবি আছে বোলা দেখাই আছোঁ তোমালোকক তাতে মস্ত ডাঙৰ হাঁহ এটা পৰি আছে দেই ওপৰত ৰাজহাঁহ ওপৰত ৰাজহাঁহ মন্দিৰ এইফালে চোৱা নাই এইটো টাইগাৰ এইফালে এটা ডাঙৰ কাঠৰ আছে ডাঙৰ হনুমানজী ডাঙৰ হনুমানজী আছে তাৰপিছতে এইফালে এটা ডাঙৰ সৰ্প আছে এটা হাঁহ আছে তাৰপৰা নৱগ্ৰহ মন্দিৰ আছে এইফালে ধেৰ কিবা কিবি আছে আৰু বহুত এইফালে আছে ভিতৰত নোসোমা আৰু শ্ৰী বাবা বাথৌ মন্দিৰ এইফালেদিও সোমাব পাৰি এতিয়া য'ত সোমাই আহিলোঁ এইফালেদি সোমাব পাৰি সোমাই আহিলোঁ উই সাপলো লিখা বনাই আছে উই সাপলো টাইপৰ আশীৰ্বাদ কৰিব যাতে ভাল খানা খাবলৈ পাওঁ দেই অন্নপূৰ্ণা মা এতিয়া ধাবাত গৈ যেন ৰুটি তৰকা খাবলৈ পাওঁ ভালকৈ হ'ল এইফালে আছে ব্ৰহ্মা মন্দিৰ ব্ৰহ্মা মন্দিৰ এইফালেদি সোমাব পাৰি ব্ৰহ্মা মন্দিৰত হেৰি আছিলে এটা ৰাজহাঁহ আছিলে এইফালে নাওখন আছিলে নাওখন এইখন আছিলে চেলফি মাৰ এটা সময় নাই নহয় খাব সময় খাব লাগে মনসা মন্দিৰ ইয়াত আৰু ফটো নামাৰিলেও হ'ব চবৰে ভিতৰত সোমাব পাৰি দেই এইবিলাক সুন্দৰকৈ বনাই থৈছে এই ভিতৰত সোমাব পাৰি আন্ধাৰ খালি বহুত আন্ধাৰ এজোপা প্ৰকাণ্ড গছ হয় প্ৰকাণ্ড গছৰ ভিতৰত মন্দিৰ কৃষ্ণ মন্দিৰ আছে এই গাছটো এই বেলগছ যে আছে বেলগছ এই বেলগছ তাতে অন্নপূৰ্ণা মন্দিৰ আছে এইটো মাৰঘাট এই সুৰুঙা দেখা যায় না এইটো মাৰঘাট বাবা ঠিক আছে ৰাস্তা আছে এই যে চিৰি দেখা যায় এই যে চিৰি বগা দেখা যায় ঠিক আছে হ'ব ডাইৰেক্ট মাৰঘাট মানে কৈ আছে যে তাতে যিটো মেইন এইটো স্নানঘাট বুলি কৈছে মাৰ স্নানঘাট বুলি কৈছে যিটো তাতে মানে সেইটো চাইডে যাব পাৰি বুলি কৈছে তাতে অলপ চাই আহোঁ বোলে এইটোৱে সেইটো ঘাটটো যিটো স্নানঘাট বুলি কয় শিৱকাই নদী এইটো ঘাট হয় চ'
তেতিয়াহ'লে বন্ধুসকল দেখাইলোঁ তোমালোকক মহামায়া মন্দিৰ, লগতে দেখাইলোঁ স্নানঘাট, মহামায়া মন্দিৰ, স্নানঘাট। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তামাম ভাগৰ লাগিছে, বহুত খোজকাঢ়িলোঁ, বহুত চালোঁ, বহুত কিবাকিবি দেখুৱালোঁ তোমালোকক, চালোঁ ময়ো, আৰু কিছুমান জেগাত ভিডিঅ' কৰা নাই মই। ভাগৰ লাগিছে তামাম, এইবিলাক কিছুমান জেগাত ভিডিঅ' নকৰিলোঁ। চ' তেতিয়াহ'লে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। টাটা।